যে মাঝেৰিটা থানা এলেকাৰ বহুকেইটা ৰোড নাম আছে বুলি আপোনালোকৰ ওপৰত ব্যক্ত কৰিছে। তাৰ বিহীন পৰিস্থিতিৰ ওচৰতে বহুকেইটা বাছ ঘটনা আছে। তাৰপৰা ডিব্ৰুৰ পৰা অহা আজি এমাহ হৈছে। ডিব্ৰুত থকা অৱস্থাতে মই বিহীন পৰিস্থিতিৰ এজন ৰঞ্জন হুছেইন বুলি তেওঁক এৰেষ্ট কৰিছিলোঁ। দুটা তিনিটা চাবনৰ কাগজ তেওঁৰ পৰা আমি পাইছিলোঁ। মই বৰ্তমান বহুত আছোঁ। আৰু এই এলেকাত ডিগবৈ, মাঘেৰিটা, ধনমনা, কাকপথাৰ এনেকুৱা কিছুমান জেগাত বহুত গাছ কদলাই কাম কৰি আছে। আৰু আমাৰ বিভিন্ন সূত্ৰৰ পৰা আমি গম পাওঁ যে এইবিলাক চব জনতাৰ ফালৰ পৰা আনে। আমাৰ উদ্বোধন কৰ্তৃপক্ষই এই বিষয়ত চিন্তা চৰ্চা কৰি আছে। তাৰ মাজতে কাকপথাৰ বহুতখিনি গাছ ধৰিছে। লগতে আমাৰ মাঘেৰিটা থানাৰো বহুতখিনি গাছ পাইছে। প্ৰায় 1 কোটিৰ ওপৰত মূল্যৰ গাছ কৰায়ত্ব কৰিছে। তেখেতলোকক জেলহাজতলৈ পঠাইছে। আইনমতে যিখিনি হ'ব সেইখিনি কাৰ্যকৰী কৰি থাকিব। আৰু মই দুটামান কথা ক'ব বিচাৰিছোঁ। নতুনকৈ ডক্টৰে যিখিনি কথা ক'লে এখন সজাগতা সভাত সমস্যা জনাবলগীয়া হৈছে। একচুৱেলি কথাটো সঁচা। কাৰণ এইখন গাঁৱত উপযুক্ত ডক্টৰে কেইটামান কথাটো জানিব পাৰিছোঁ। এইখন গাঁৱত তেনেকুৱা আজিলৈকে পুলিচ প্ৰশাসন বা কিবা কেছ মামলাত হয়তো অহা নাই চাগে। তাৰমানে সুন্দৰ এটা পৰিৱেশত তোমাৰ প্ৰত্যেক ঘৰতে চাগে এনেকুৱা পৰিৱেশ নাই। তোমাৰ সুন্দৰ এটা পৰিৱেশ আছিল চাগে। বৰ্তমান যেতিয়া নিচাযুক্ত বস্তুৱে চাৰিওফালৰ পৰা আগুৰি ধৰিছে, গতিকে আপোনালোকে বাধ্য এনেকুৱা এখন সজাগতা সভা অনুষ্ঠান কৰিবলৈ। গতিকে এনেকুৱা সজাগতা সভা অনুষ্ঠান কৰিলে বহুত অপৰাধ মুক্ত হ'ব। মই অলপ আগতে কৈ কৈছোঁ, আকৌ কৈছোঁ। গতিকে আমি যদি এখন সমাজ প্ৰথমতে ভাল কৰিবলৈ যাওঁ, তেনেহ'লে প্ৰথম আমি এটা কামেই কৰিব লাগিব, নিজৰ ঘৰখন ঠিক কৰিব লাগিব। যদি মই নিজৰ ঘৰখন ঠিক কৰিব নোৱাৰিব, অলপ আগতে আমাৰ উপযুক্ত মাষ্টৰ বাবু তেওঁলোকে দুআষাৰ কথা কৈ গৈছে, খুব সুন্দৰ কথা কৈছে যে সৰু বাচ্ছা এতিয়া উঠি অহা প্ৰজন্মক যদি আমি ঘৰখন কৰি কিনিব নিবিচাৰোঁ, প্ৰথম অৱস্থাত ঘৰখন ঠিক কৰিব লাগিব। ঘৰখনৰ গাৰ্জেনজনে, মুৰব্বীজনে কি কৰি আছে? সন্ধিয়া সময়ত ওলাই যায় বজাৰত, বজাৰৰ পৰা ঘূৰি আহে কিমান সময়ত? সেইটো আমি প্ৰথম মহিলাজনীয়ে গুৰুত্ব দিব লাগিব। কাৰণ নিজৰ হাজবেণ্ডে যদি মদ পানী খাই ঘূৰি ফুৰে, নিজৰ বাচ্ছাটোক কি শিক্ষা দিব? প্ৰথমতে আমি ঘৰখন ঠিক কৰিব লাগিব, তাৰপিছতে চুবুৰটো ঠিক কৰিব লাগিব, তাৰপিছত আমি গাঁওখন ঠিক কৰিব লাগিব। যদি আমি সকলোৱে একতা হৈ যদি চুবুৰ এই ক্ষেত্ৰত, তেতিয়াহ'লে নিশ্চয় গাঁওখন বা এখন অঞ্চল, এটা আঞ্চলিক এখন জিলা সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰিম। সুন্দৰ এখন গাঁও, সুন্দৰ এখন অঞ্চল পুৰা আশা কৰিব পাৰোঁ। গতিকে মই এটা অনুৰোধ কৰিছোঁ যাতে নিজেই নিজৰ আইনখন হাতত নলৈ যাতে আইনভাৱে কাম কৰিবলৈ আমাৰ প্ৰশাসনক এটা সুবিধা দিব। আৰু কোনোবাই যদি তেনেকুৱা বেয়া কাম কৰি আছে, নিচাযুক্ত বস্তু সেৱন কৰিছে বা নিচাযুক্ত বস্তু যোগান ধৰি আছে, তেওঁলোকক ৰাজহুৱা হিচাপে এনেকৈ নাম মেনশ্যন নকৰি আমাৰ অচিনাকি হৈ আছে বা ময়ো আছোঁ, আমাৰ গোপনীয়ভাৱে তেওঁলোকৰ নাম ঠিকনাবিলাক দিবলৈ আমি নিশ্চয় এই আইনী ব্যৱস্থাখিনি আমি গ্ৰহণ কৰিম। আৰু যদি আপোনালোকে সহায়ত্ব কৰে, ভিডিপি আছে, গাঁৱৰ মুৰব্বী আছে, সজাগতা সভাৰ যিমানখিনি উপস্থিত ৰাইজ আছে, সদস্য আছে, মহিলা আছে, তেখেতলোকে যদি তেনেকুৱা মানুহ যদি পায়, প্ৰয়াস কৰি কোনো আইনী ব্যৱস্থা নিজে নহৈ প্ৰশাসনৰ জনালে আমি নিশ্চয় উপকৃত হ'ম। আৰু আমি আইনমতে যিখিনি কৰিব লাগে সেইখিনি কাম আমি নিশ্চয় কৰিম। মাজতে মই যে ডিগবৈত আছিলোঁ, মামৰণিত এজন চোৰ ধৰিছিলে, সৰু ল'ৰা দুটা। চোৰ ধৰি পেলাই সেই দুটাক চুৰি কাটি টিং বান্ধি পেলাই গোটেই গাঁৱৰ মহিলাই পুৰুষে মিলি প্ৰচেচন কৰিলে। পিছত আকৌ সেইটো কেছ এটা হ'ল, দুটা কেছ হ'ল। যিটো চুৰ কৰিছিলে তাক আমি চেকলিষ্ট দি পেলাই 3 মাহ কনভিকশ্যন হয়। সেইটো চুৰি কাটি চুৰি লগাই প্ৰচেচন কৰিলে সেইটো 10 বছৰ কনভিকশ্যন হয়। সেই 26 ছেকশ্যনটো লাগিছিলে। সেই মহিলাখিনিৰ ওপৰতো কেছ কৰিবলগীয়া হৈছে। বাধ্য, উপায় নাই, কাৰণ এফআইআৰ চবেই দিব পাৰে। গতিকে সেইকাৰণে কৈছোঁ আইনখন হাতত তুলি নল'ব। যদি তেনেকুৱা কিবা দুৰ্নীতিগ্ৰস্ত মানুহ পায় বা ড্ৰাগছ ব্যৱহাৰ কৰা, ড্ৰাগছ ব্যৱসায় কৰা, মদ খোৱা বা
আৰু লগতে ইয়াৰ গাঁওখনৰ কোন কোন ভাল মানুহ কোন কোন বেয়া মানুহ আপোনালোকে নিশ্চয় জানে। গতিকে সেইকেইজন মানুহৰ মাজত ৰাখি অলপ আগত ক'লে যে এজনে এই বাঁহ ভূমিকা আছে, তাতে বহি প্ৰায় পাওঁ মটৰচাইকেলখন বেয়া হৈ থাকে, চাইকেল বেয়া হৈ থাকে। সেইকেইজন মানুহক চিনাক্তকৰণ কৰিব লাগে। প্ৰথম কথা সেইকেইজন মানুহক ইয়াত কাক লগ কৰিব আহে। বেলেগ মানুহ বেলেগ এখন গাঁৱৰ পৰা এইখন গাঁৱত কাক লগ কৰিব আহে, সেইকেইজন মানুহ চিনাক্তকৰণ কৰিব লাগে। চিনাক্তকৰণ কৰি তেওঁলোকে কি কাম কৰে, তেওঁলোকৰ আৰ্নিং চ'ৰ্চ কি, সাধাৰণ হিচাপে থাকে, কিন্তু মোবাইলৰ এণ্ড্ৰইড মোবাইল আইফোন বা অতি সোনকালে সিহঁতে মটৰচাইকেল কিনিছে বা অন্যান্য উন্নতি কৰিছে। কিহৰ কাৰণে সিহঁতে বেয়া কিবা দুৰ্বল ব্যৱহাৰ কৰিব। সেইখিনি বস্তু আপোনালোকে নিজে চিনাক্তকৰণ কৰি পেলাই আমাক জনাব। ছাৰ এনেকুৱা এনেকুৱা মানুহ নহয়, সিহঁতে ইমান সোনকালে খুব জৰুৰী আছে, নিশ্চয় সিহঁতে কিবা বেয়া কাম। গতিকে সেইবিলাক বস্তু লক্ষ্য কৰি আপোনালোকে আমাক সহায় কৰক আৰু যিকোনো মুহূৰ্তত নাগৰিকে ধৰা কৰিছে আপোনালোকৰ ওচৰত নিশ্চয় খাৰা হ'ব। আৰু মই ইমানকে কৰি চলি বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। অশেষ ধন্যবাদ ছাৰ। তেখেতে যিটো আইনৰ কথা কৈছে, তেখেতে আইনটো নিজৰ হাতত ল'ব নালাগে, বাইদেউ কৈছে হয়, সেইটো হ'ব, সেইটোও দেখুৱাব লাগে।